हालामनि रादाबाव बरायबाय। नोरजिया सिख्लाखौ जिनाहारि खालामदों। जिनाहारि खालामग्रा लम्पटआ जेलनि आलासि जानांबाय। क'क्राझार जेलनि सिङाव थानाय 2 नं गलादाङि गामिनि लम्पट धनु बर्मन मुंनि सासे मानसिया सासे नोरजिया सिख्लाखौ जिनाहारि खालामदों। बे जाथाया जादों 31 दिसेम्बरनि हरनि समाव। हरनि समावनो लम्पट धनु बर्मनखौ पुलिसआ खायो। लोगोसे बे हाबाफारिजों लोब्बा लाखिनानै अल बिटिआर डिसेबल पार्सन एस'सिएशन प्रदीप कुमार मुसाहारि आफादगिरि बिथांमोनहा मा बुंदों फै बे समाव मिथिना लानि। জয় জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসম তথা দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম ছফিউৰ ৰহমান জোদ্দাৰ। মই কোকৰাঝাৰ জিলাত বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক। আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত হাপকাটা থানাৰ আণ্ডাৰত এজন বিকলাংগ ছোৱালীক এজন ব্যক্তিয়ে ৰেপ কৰিছে। তাৰ সেইটো উদ্দেশ্যলৈ আপোনালোকৰ সন্মুখত আজি উপস্থিত হৈছোঁ। কাৰণ সাপকাটা আইচিয়ে আমাক জনাব দিছে যে তেখেতক ইতিমধ্যে এৰেষ্ট কৰি গোসাইগাঁও হাজতলৈ পঠাইছে, কোৰ্টলৈ পঠাইছে। সেইকাৰণে আমি গোটেই টিমটো গোসাইগাঁও সন্থা, বিকলাংগ সন্থা, কোকৰাঝাৰ বিকলাংগ সন্থা আৰু অল বিটিআৰ ডিজেবল এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আৰক্ষী বিষয়াসকলক আৰু আইনক সন্মান জনাই আমি এটা কথা দাবী জনাইছোঁ যাতে যি ব্যক্তিম ছোৱালীজনীক ৰেপ কৰা হৈছে তেওঁক উপযুক্ত ন্যায় ব্যৱস্থা দিব লাগে আৰু ব্যক্তিম তেখেতক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ভৱিষ্যতে যাতে আমাৰ বিকলাংগ ছোৱালীক কোনো মানুহেই এনেকুৱা অত্যাচাৰ আৰু নিৰ্যাতন বলি হ'ব নালাগে। সেইকাৰণে আজি আপোনালোকৰ ওচৰত আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে দাবী জনাইছোঁ, চৰকাৰলৈ দাবী জনাইছোঁ। আৰু আইন ব্যৱস্থাৰ ওপৰত যিহেতু আমাৰ আস্থা আছে, গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি আসাম আইন ব্যৱস্থাক, পুলিচ বিষয়াসকলক লৈ আহ্বান জনাইছোঁ যাতে আমাৰ ব্যক্তিম ছোৱালীজনীক উপযুক্ত ন্যায় দিয়া হয় আৰু ভৱিষ্যতে যাতে আমাৰ বিকলাংগ ছোৱালীবিলাকক বা বিকলাংগ মানুহৰ প্ৰতি কোনো মানুহে যেন অন্যায় অত্যাচাৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এৰেষ্ট কৰা ব্যক্তিগৰাকীৰ নাম হ'ল ধনু বৰ্মন। আমি জনামতে ধনু বৰ্মন, তেওঁৰ বয়স 35 মান হ'ব। ঘৰ আছিলে নম্বৰ 1 গলাডাঙ্গি, নাম্বাৰ 2 গলাডাঙ্গি।